নমস্কাৰ, মই যিটো মতে স্বাগতম জনাইছো আপোনাক জেডি মিডিয়ালৈ। আজি আপোনালোকৰ লগত মই আলোচনা কৰিম শ্বৰ্ট চাৰ্কিটৰ কাৰণসমূহ। আজিকালি আমাৰ শ্বৰ্ট চাৰ্কিটসমূহ সঘনাই হৈ থকা দেখিবলৈ পোৱা গৈছে। এই শ্বৰ্ট চাৰ্কিটসমূহৰ কাৰণসমূহ মই আপোনালোকৰ ওচৰত আজি আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। যদি আপুনি প্ৰথমবাৰলৈ চাইছে আপুনি আমাৰ ভিডিঅ'টো লাইক কৰিব। শ্বৰ্ট চাৰ্কিটৰ কাৰণসমূহ: পুৰণা বা ধ্বংসপ্ৰাপ্ত ইনচুলিনৰ ফলত হোৱা ত্ৰুটিৰ চাৰ্কিট। যদি আপোনাৰ ইনচুলিনটো যদি পুৰণা হৈছে বা ধ্বংসপ্ৰাপ্ত হৈছে তেতিয়াহ'লেও আপোনাৰ শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। নাম্বাৰ 2, ছিংগল চকেটত মাল্টিপিন প্লাগ লগাই অভাৰলোডিং কৰা আৰু প্ৰয়োজনতকৈ কম ব্যাসৰ তাঁৰৰ ব্যৱহাৰ যিয়ে নিৰ্দিষ্ট বৈদ্যুতিক লোড বহন কৰিব নোৱাৰে। যদি আপুনি একেটা চকেটতে মাল্টিপিন প্লাগ লগাই অভাৰলোডিং কৰিছে তেতিয়াহ'লেও আপোনাৰ শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। গতিকে বন্ধুসকল, এইবিলাক কৰাৰ আগতে সাৱধান, ভালদৰে চাই ল'ব। তাঁৰবোৰ ঢিলাকৈ সংযোগ কৰাৰ ফলত কেতিয়াবা নিউট্ৰেল আৰু লাইভ তাঁৰৰ মাজত সংযোগ ঘটি শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। আমি যেতিয়া তাঁৰসমূহ সংযোগ কৰোঁ তেতিয়া ভালদৰে চাই ল'ব লাগে যে তাঁৰসমূহ ঢিলাকৈ সংযোগ কৰা হৈছে নেকি। যদি ঢিলাকৈ সংযোগ কৰা হৈছে তেতিয়াহ'লে আপোনালোকে সেইসমূহ ভালদৰে লক্ষ্য কৰিব লাগে। নিউট্ৰেল আৰু লাইভ তাঁৰৰ মাজত যাতে কোনো ধৰণৰ শ্বৰ্ট চাৰ্কিট হ'ব নোৱাৰে তাৰ ওপৰতো আপোনালোকে লক্ষ্য কৰিব লাগে। বন্ধুসকল, আপোনালোকে এইসমূহ চাই ল'ব। প্লাগৰ ভিতৰত, পাৱাৰ কৰ্ডত বা সঁজুলিটোৰ ভিতৰত ভুল ৱায়াৰিং হ'ব পাৰে। যদি আপুনি ৱায়াৰিং কৰোঁতে প্লাগৰ ভিতৰত বা পাৱাৰ কৰ্ডত ভুল ৱায়াৰিং হয় তেতিয়াহ'লেও আপোনাৰ ঘৰত শ্বৰ্ট চাৰ্কিট হ'ব পাৰে আৰু শ্বৰ্ট চাৰ্কিটৰ ফলত আপোনাৰ ঘৰত হয়তো অগ্নিকাণ্ড হ'ব পাৰে। সেয়েহে এইসমূহৰ ওপৰত আমি লক্ষ্য ৰাখি সঠিক সময়ত আমি সঠিক সঁজুলিসমূহ ব্যৱহাৰ কৰি দুৰ্ঘটনা হোৱাৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰোঁ।